गसाइगावआव कच राजबंसि फरायसा आफादनि बानजायनायाव दहरना कमतापुर रायजो दानाय आरो एसटि दाबिनायजों 3 घन्टानि दहरना गसाइगाव महकुमा बेंगिरिनि मावखुलि मोखाङाव दिनै दुलाराय कच राजबंसि फरायसा आफाद आरो दुलाराय सोनाब कक्राझार कच राजबंसि आइजो आफादनि बानजायनायाव दिनै 3 घन्टा दहरना हाबाफारि लायो। कमतापुर रायजो दानाय आरो कच राजबंसि हारिनो एसटि होनो दाबि लानानै दिनै महकुमा बेंगिरिनि मावखुलि मोखाङाव 3 घन्टा दहरना लानाय जादों। जोंनो कमतापुर नांगौ, कमतापुर मोनाब्ला जों जिराया, जोंनो एसटि नांगौ, एसटिआ जोंनि मोन्थाय, न' एसटि न' रेस्ट बायदि बायदि स्लगानजों महकुमा बेंगिरिनि मावखुलि मोखाङाव हज्रिखाव 3 घन्टा दहरना लादों। सोनाब कक्राझार जिल्लानि लेङाइ नेहाथारि ब्रिनाल रायआ खौरांगिरिनि सिगाङाव फोरमायो दि थाबैनो कच राजबंसि फरायसा आफादनि दाबिफोरखौ गनायनानै जुदि कमतापुर रायजो दानाय होआब्ला आरो कच राजबंसि हारिनो एसटि बिमुं होआब्ला फैबाय थानाय समाव गोख्रों सोमावसारलांगोन होननानै फोरमायो। दिनैनि दहरना हाबाफारिनि गेजेरजों गसाइगाव महकुमा बेंगिरिनि दारै गिबि मन्थ्रिनिसिम गांसे गोसोखां बिलाइ गथायनाय जादों। আমি 3 ঘণ্টিয়া কাৰ্যসূচী লৈছোঁ অৱস্থান ধৰ্মঘট আৰু এই কাৰ্যসূচীৰ আমাৰ 11টাৰ পৰা আৰম্ভ কৰি 2টালৈকে চলিব আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ এইটোৱে আহ্বান জনাম যে আপোনালোকে কোৱা মতে আপোনালোকে যিহেতুকে আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতুকে সবাই কয় যে ৰাজবংশীসকলৰ 90% এছটিকৰণৰ কাম হৈ গৈছে, কিন্তু দেখা গ'ল 90% দূৰেৰে কথা কেতিয়াবা যোৱা এই বছৰৰ জানুৱাৰীৰ 1 তাৰিখে কৈছে বোলে যদি আপোনালোকক এছটিকৰণ দিয়া হয় তেতিয়াহ'লে বেলেগ জাতিয়ে নাইবা বিভিন্ন অন্য এছটিকৰণ মানুহবিলাকে আন্দোলন কৰিব। কিন্তু কথাটো এইটো নহয়, যদি প্ৰকৃততে যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথাই কয় তেতিয়াহ'লে আমাৰ যিহেতু 90% কথা কয়, আমি পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাছুৱে এইটোৱে আহ্বান জনাম যে যদি 90% হৈ গৈছে তেতিয়াহ'লে 100% কমপ্লিট কৰি আমাৰ ৰাজবংশী জনজাতিকৰণ প্ৰদান কৰি আমাক পৰম উপকাৰ কৰে যেন। আমি আক্ৰাছুৱে 3 ঘণ্টিয়া অৱস্থান ধৰ্মঘট আজি আমি প্ৰত্যেকখন জিলাতে পালন কৰিছোঁ। এইকাৰণে পালন কৰিছোঁ কাৰণ আমাৰ বিজেপিৰ ওপৰত যিখিনি আমাৰ বিশ্বাস আছিল সেই বিশ্বাসখিনি নোহোৱা হৈ গৈছে। কাৰণ বিগত কালচোৱাত আমি দেখা পাইছোঁ কংগ্ৰেছৰ দৰে, ঠিক কংগ্ৰেছে যেনেকৈ আমাক কচ ৰাজবংশীসকলে 15 বছৰ ঠকালে, ঠিক তেনেদৰে আমাৰ বিজেপি চৰকাৰখনে প্ৰথম এটা কাৰ্যকালত আমাক আশা দি গ'ল, দ্বিতীয় কাৰ্যকালত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক চিফ মিনিষ্টাৰ হোৱাৰ আগতে ইলেকশ্যনৰ আগমুহূৰ্তত আমাক আশ্বাস দিছিল যে অসমত যদি বিজেপি চৰকাৰখন আহে আমি 6 মাহৰ ভিতৰত কচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিম। কিন্তু আমি দেখা পালোঁ 6 মাহ পিছত 1 বছৰে উকলি গ'ল। কিন্তু বিজেপি যে মিথ্যাচাৰ এইটো এটা প্ৰমাণিত হৈছে। আৰু যিহেতু মহামাৰী আমাৰ কোভিড কালৰ কাৰণে আমি 3 বছৰত আমি বিশেষ কাৰ্যসূচী লোৱা নাই। কিন্তু এইবাৰ আমি বিজেপিৰ ওপৰত বিশ্বাস জোৱাৰ পিছত আক্ৰাছে আমি এটা সিদ্ধান্ত লৈছোঁ, যিকোনো বিনিময়ত কচ ৰাজবংশী আমি নিজে ত্যাগ কৰি হ'লেও আমি যিকোনো কচ ৰাজবংশীসকলৰ যি আমাৰ জনজাতিকৰণৰ দাবী, যি আমাৰ কমতাপুৰৰ দাবী, এই দাবীক লৈ আমি বৃহৎ আকাৰে আমি আন্দোলন কাৰ্যসূচী চলাই যাম। আজিৰ কাৰণে আমাৰ 3 ঘণ্টিয়া কাৰ্যসূচী লোৱা হৈছে আৰু নেক্সটত আমাৰ জুলাই মাহৰ প্ৰথমতে আমি দিল্লীত 3 ঘণ্টিয়া আমি কাৰ্যসূচী লৈছোঁ। হয়, মেমৰ নাম দিম। আমি প্ৰত্যেকখন জিলা আৰু আমি গসাইগাঁও চাব ডিভিজনত আমাৰ চিভিলৰ থ্ৰুতে আমাৰ এছ ডি অ' বাইদেউৰ থ্ৰুতে আমি আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰক আমি মেমৰিখন দিম, পঠাই দিম। হয়, আজি যদি কিবা কাৰণত যদি আমাৰ এই আন্দোলন কাৰ্যসূচীৰ ফলত যদি কোনো ধৰণৰ চৰকাৰে আমাক গুৰুত্ব নিদিয়ে, নিশ্চয় আজি দেখা পাইছে আপোনালোকে আমাৰ কিছুমান প্ৰাক্তন আক্ৰাছু কৰ্মীয়ে আজি নিজে আক্ৰাছু বাদ দি জংঘললৈ যাবলৈ ধৰিছে। আপোনালোকে নিজে গম পায় আজি আমাৰো তেনেকুৱা বহুত ল'ৰা আছে বা আমাৰো ধৈৰ্যৰ এটা সীমা পাৰ হৈ গৈছে। যদি পৰ্যন্ত আমাৰ কিছুমান ল'ৰাই আজি বন্দুক হাতত ল'বলৈ বাধ্য হৈছে, যদি বন্দুক হাতত লৈ আমাৰ কচ ৰাজবংশী উঠি অহা ল'ৰাবিলাকে ইয়াৰ কাৰণে জগৰীয়া আমাৰ চৰকাৰে হ'ব। আৰু নিশ্চয় আমাৰ যিহেতু কচ ৰাজবংশী জনগোষ্ঠী আজি বৃহৎ, আজি আমাৰ আক্ৰাছু 1990 চনৰ পৰা আমি আন্দোলন কৰি আছোঁ, কৰি আজি আমাৰ এটা 25 বছৰ পাৰ হ'ল। আমাৰ এটা ধৈৰ্যৰ সীমা থাকে, ধৈৰ্যৰ সীমাটো আমাৰ পাৰ হৈ গৈছে। গতিকে আমি যিকোনো বিনিময়ত আক্ৰাছুৱে আমি ধাৰাবাহিকভাৱে আন্দোলন চলাই যাম।